হেল্ল' গাইজ, তো আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিছোঁ। আমাৰ ট্ৰেইনিং বৰ্তমান শেষ হৈছে। এতিয়া বাজিছে 4টা বজাত। আমাৰ 4টা বজাত ট্ৰেইনিং শেষ হয়। তাৰপিছত অলপ ফুৰিব কিনে টাইম দিয়ে। চ' আমি অলপ ফুৰিবলৈ আহিছোঁ। পাছত আছে আমাৰ ট্ৰেইনিং বৰ্তমান 4টা বজাত শেষ হৈছে। এতিয়া আমাক ফুৰিব টাইম দিছে। তো 4টা বাজিছে, ফুৰিব টাইম দিছে, অলপ ফুৰিবলৈ আহিছোঁ। তো এতিয়া আমি ক'ত যাম? শিৱদৌল চাব ন? চ' আমি শিৱদৌল চাব গৈ আছোঁ। চ' পৰিৱেশ চাই থাকক, দেখাই আছোঁ শিৱদৌল। চাওক গাইজ, তো মই গৈ আছোঁ শিৱদৌল। আৰু অকণমান দূৰ আছে পামগৈ। এইটো হ'ল বৰপুখুৰী। তো গৈ আছোঁ আৰু গৈ আছোঁ। চ' গাইজ দেখিছে, বৰ্তমান মই পালোঁ আহি। এইটো বেক চাইডৰ ভিউ হয়। চ' বেক চাইডটো আপোনালোকক দেখাই দিছোঁ। আৰু তাত যাই পেলাই এটা বস্তু দেখাম। তো ভিডিঅ'বোৰ যদি চাই ভাল পাইছে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিয়ক গাইজ। তো চাই থাকক ভিডিঅ'টো আগলৈ। একেলগে থকা ট্ৰেইনিং চেণ্টাৰত এতিয়া 3জন আহিছোঁ। এজন মই গাঁওবুঢ়া বুলি যোন কৈ আছিলোঁ, এজন হয়। তাৰপিছত এইফালে আছে পিয়ুষ। গাঁওবুঢ়া নহয়, কুশল দাস। ইয়াৰ নাম হ'ল কুশল দাস। চ' ময়ো জানো কুশল দাস বুলি, কিন্তু গাঁওবুঢ়া বুলি এইটো চবেই জানা হৈ গ'ল। সেইকাৰণে গাঁওবুঢ়া বুলিয়ে মাতো। চ' গাইজ বেয়া নাপাব। এতিয়া চাই থাকক ভিডিঅ'টো আগলৈ। চ' গাইজ দেখিছে এইটো যিটো শিৱদৌলটো এটা মহত্ব এটা আছে। এই শিৱদৌলটোৰ ওপৰত এটা সোণৰ কলচী এটা আছে। সোণৰ কলচীটো দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। মোবাইলৰ কেমেৰাটো ইমান ভাল নহয়, তথাপি আপোনালোকক জুম কৰি পেলাই দেখাবলৈ চেষ্টা কৰিম। বহুত ওপৰত আছে, ওখ হয় বহুতখিনি। তো চাই থাকক বেক কেমেৰা। তো গাইজ মই জুম কৰি দেখাই আছোঁ। তো দেখিছে এইটো যিটো হয় এইটো সোণৰ হয়, আৰু যিখিনি ছাইডত আছে সেইখিনিও সোণৰ হয়। আপোনালোকে দেখা মতে কলচীটো সোণৰ, আৰু যিবিলাক ত্ৰিশূল কাষে পাশে লাগি আছে, লাগি আছে, সেইবিলাক চব সোণৰে হয়। চব বহুত ওখ হয়। সেইটো কাৰণে অকণমান সৰু নিচিনা লাগিছে, কিন্তু আচলতে সৰু নহয়। আমি জানিব পৰা মতে এইটো প্ৰায় কিমান 6 পৰা 7 ফুট ডাঙৰ হ'ব এইটো কলচীটো। এতিয়া আমি ভিতৰলৈ সোমাই যাম। তো ভিতৰৰ পৰিৱেশটো দেখাম আপোনালোকক। তো চাই থাকক ভিডিঅ'টো। গাইজ মানে কি হ'ল, ভাটিবেলা সময়ত পাহৰি থাকিলোঁ, আপোনালোকক দেখাম বুলি ভাবিছিলোঁ। কিন্তু ভাটিবেলা সময়ত মই মানে মাংস দি পেলাই ভাত খালোঁ ন। তো চ' এতিয়া নোসোমাওঁ বুলি ভাবিছোঁ। এইখিনি পাই আপোনালোকে চাওক। কাইলৈ মৰ্ণিং চেষ্টা কৰিম দেখুৱাবলৈ ভিডিঅ'টোত। তো আজি নোসোমাওঁ, আজি এইখিনি পাই চাওক। তো চাই থাকক কাইলৈ ভিডিঅ'টোত। গাইজ দুখ লাগিছে, খুৱাব নোৱাৰিলোঁ। নিজৰ কিবা ভাল নালাগে সোমাবলৈ কাৰণে। তো মাংস খাই আহিলোঁ ন, সেইটো কাৰণে। চ' কাইলৈ এটা ভিডিঅ' বনাম। তো কাইলৈটোত আপোনালোকক সোমাই পেলাই গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম। তো তাতো নোসোমালোঁ। এতিয়া বজাৰলৈ আহিছোঁ। চ' বজাৰত মোৰ লগৰটো কিবা এটা কিনিব বোলে। তো সেইটো কাৰণে অলপ বজাৰত আহিলোঁ। তো কি কিনে তো কিনি পেলাই তাৰপিছত 5টা বজাত আমি কিন্তু সোমাব লাগিব। ট্ৰেইনিং চেণ্টাৰত 5টা বজাত সোমাব লাগিব। 5টা বজাত যদি পিছত সোমাওঁ তেনেহ'লে আমি বেন খাব লাগিব। যথেষ্ট বস্তুৰ দাম বেছি হয়। ইয়াত বস্তু কিনিব নোৱাৰি, দুগুণ হ'লেও বেছি হয়। আমি ৰহাত যিটো মানে টেক্সু পেণ্ট 100 টকাত পাওঁ ন, এইটো ইয়াততো মই এইখিনিত সুধিছিলোঁ, কৈছে 200 টকা কৈছে। মানে তুমি দাম দৰ মাৰি তুমি 150 টকাত কিনিব পাৰিবা, যিটো আমাৰ তাত ফিক্স দাম 100 টকাত পাবা। ইয়াত বস্তুৰ দাম বহুত গাইছ, ইয়াত কিনিব নোৱাৰি। মানে আপোনাৰ যাতায়াত কমিউনিকেশ্যন কৰি অনা হয়, সিহঁতে সেইকাৰণে দামটো ইয়াতে উলিয়াই লয়। মানে যাতায়াতৰ ব্যৱস্থাটো ঠিক ভালেই, কিন্তু মানে আমাৰ সেনেকুৱা নিচিনা নহয়। সেইটো কাৰণে অলপ এটা ইণ্টাৰেষ্টিং পইণ্ট আছে, আপোনাৰ ONGC এটা আছে। আমি বৰ্তমান দেখা নাই, কিন্তু আমি গম পাইছোঁ যাবলৈ চেষ্টা কৰিম গাইজ। যদিহে আমি সময় পাওঁ তেনেহ'লে যাম। তো ইয়াত বস্তু কিনিম বুলি যদি কোনোবা আহে ন, মই কৈছোঁ নাহাই ভাল। বহুত দাম বস্তু চাবলৈ হাতত পইচা লৈ আহিব, জেগা চাবলৈ আহিব, কিন্তু বস্তু কিনিব নাহিব গাইজ। বস্তুৰ দাম বহুত। যি বস্তু কিনিব লগা আছে কিনিলোঁ। এতিয়া গৈ আছোঁ। 5টা বাজিব এতিয়া, 10 মিনিট আছে। ৰুম পাবগৈ লাগিব, সেইকাৰণে যাওঁ সোনকালে। আমাৰ লগৰটো গ'ল, আমি দুটাহে আছোঁ এতিয়া। গাঁওবুঢ়াই মই আছোঁ। সন্ধিয়া সময়ত ভিউটো দেখাই দিছোঁ। এতিয়া নোসোমাওঁ আৰু কাইলৈ মৰ্ণিং ভালকৈ সোমাই ভালকৈ পৰিৱেশটো দেখাই দিম। এতিয়া ছাইডৰ পৰাই দেখাই দিছোঁ, ৰাস্তাৰ পৰা। মানুহ এতিয়াও আছে, বহুত মানুহ হয়, মানুহ আছে বহুত এতিয়াও। তো ইমানখিনিলৈকে ভিডিঅ'টো চালে লাইক আৰু ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰি দিয়ক গাইজ। সন্ধিয়াৰ ভিউটো হয় শিৱদৌলৰ কাষত। এইটো বৰপুখুৰী, বহুত ডাঙৰ হয়।
গাইজ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আজিৰ কাৰণে। তো 5টা বাজিলে ন, তো সেইটো কাৰণে এতিয়া মোৰ ৰুমলৈ যাওঁ। তো আজিৰ কাৰণে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ। কাইলৈ ৰাতিপুৱা মৰ্ণিং ভালকৈ দেখাই দিম মই শিৱদৌলটো। তো বাই।